बातें गई जो भी हुआ भूल जा। अब तू नए परिवेश में दुनिया नहीं फिर बसा। सूरज नया निकले अगर आसान हो उसका सफर, काटे तेरी बारिश जिसे वो फसलें बो सकता है। और तुझसे कुछ हो ना हो ये तुझसे हो सकता है। हम्बलिला हम्बलिलो हम्बलिले चुकुमा तुकुमा तुकुमा चुकुमा चुकुमा चिले। हम्बलिला हम्बलिलो हम्बलिले चुकुमा तुकुमा तुकुमा चुकुमा चुकुमा चिले। आज हम हैं कल हम नहीं, कल कुछ भी खो सकता है। प्यार दे प्यार ले ये एक दौलत तू सबको दे सकता है। ओए कुकुर एक दौलत तू सबको। মালিক এয়া হল টেম্পুথৰ ই নিজকে টনি বুলি পৰিচয় দিয়ে। মানুহ আছে নাই? মানুহ ন আছে নাই মানুহ? মালিক দেখোন এয়া হল ৰক্তকান্ত ই এটা মহা ধুৰন্ধৰ ই নিজকে ৰকি বুলি পৰিচয় দিয়ে। নকা করে আহিলে যে আপনি এ কুকুৰ মোৰ ঘৰত আহিলে কি মই পুচি আহিব লাগিব নেকি? 6 মাহৰ যে ভাড়া দিবা আছে কোনবেলা দিবি? হে মালিক দিবা ওলাইছিল পয়সা হব কিন্তু কি কবি আর এই পূজা দিয়া সম জয় গণেশ জয় গণেশ জয় গণেশ জয় গণেশ। আমি বিয়াত ডাঙৰ কোম্পানী আমাৰ চাকৰি লাগিল কিন্তু এই পূজা হইলে আমি যাবা ওলা কিবা জয় গণেশ জয় গণেশ। হয় না কিবা ও তাৰ তো অলপ সহায় কৰিব পালে ভালে আছিল। মালিক কিন্তু বৰ্তমান কি চাকৰি লাগিলে কি হব যাবাকে আৰু পইচা নহয় একা হৈছে গেলে তো পইচা কিন্তু নাইকে যাবাকে হয় নাকি? যাবার সময় মোৰ পৰা পইচা লৈ যাবি। দে মালিক হ'ব দে ধন্যবাদ মালিক দে এই নকৰি আমাৰ তো চাকৰি হল মজুত আছে নাপাম। আৰু এয়া হল প্ৰস্তুতৰ ইয়াক বটল পালে আৰু একো নালাগে তাৰ কাৰণে চবে ইয়াক বাবু বুলি মাতে। হা তোমাৰ লগৰ গিলা ৰাস্তাত তোমাৰ চাকৰি হোৱা 6 মাহৰ ভাড়া 9000 টাকা মোক এই মাহৰ ভিতৰত লাগিব। এই ছোৱালীটি মোক ঠগাইছে মালিকক ঠগায় মালিকক ঠগায়। এক মাসে ওলাবাই খুঁজছিল মালিকে পারে ইমান নষ্ট করলি তই ইমান সময় কাটা করলি তই হ্যাঁ লস কটাই এই মাই গছ ওলাবা লঙ্কা ইমান জাম্ভা না এইখিনি কথা তো দাস পাব লাগে না নালাগে তে আমি মালিকক কি ঠগাই আছো আমি হে দাস পাম গো এইখিনি ভাবি চাব লাগে তই জাম্ভা হলে বলে ইমান জাম্ভা হব লাগে না। মই তো দাসে নাপাম না। তুই তো কি দাস পাইছ তই এনো কিছু দাসে না পাইছ না। ওই টেনশন নলবি এর টেনশন নলবি ইগো আছে না সব বাইরে যাও বল চ চ কি করবি আর উপায় নাই আয় এই কোন তুই না যাস নাকি? এ কি তো যাবি তো তাই না টেনশন আয় বহুত যাবি দে বাস পাতো পাতো চ চ চ।
টেনচন ক'ত পইচা পাং 30 দিনৰ ভিতৰত ভাড়া কৰি দিব লাগে তই হে তই কি কবি আৰু এই কাৰণে তো টেনচন মানে বহুত টেনচন থাকে কি কবি আৰু কি কবি আৰু তোমাৰ টেনচন নাই পাহাৰৰ ওচৰত গিলে ভাল হ'ব মোৰ কোন সব দিয়া টেনচন পাহাৰী দূৰ বাবা হ'ব কোন দিয়া পাহাৰী বাবা এই কাম পাহাৰ তাৰে ওতে যাবি মাত্ৰে হয় নেকি টেনচনে নাই টেনচন টেনচন তোৰ দূৰ হৈ গেল পুৰা মোৰ পুৰাই দূৰ হ'ল টেনচন যাবি মাত্ৰে ঠিক আছে আমিও যাম এবাৰ যাংকে আমি যাম এই এখানে নাকি পাহাৰ খান এখানে নাকি এইখানে তাৰে পাহাৰ তাৰে পাহাৰী বাবা ৰে পাহাৰ খান পাহাৰৰ পাৰে যাম মাত্ৰে টেনচন দূৰ হ'ব দে হ'ব দে দে যাং ৰ তালে অত যাং তালে দে যা কোৱাচোন কোৱা তোমাৰ কি প্ৰব্লেম হৈছে মানে মই একটা আপি ভাল পাইছিলাম তো হা এই আপিটা মোক ভালে নাপায় ছোৱালীজনী ভাল নাপায় হাতখন দিয়া আমাৰ ছোৱালীজনীৰ নাম কি নাম মীনাক্ষী মীনাক্ষী তুমি ছোৱালীজনীক এনে নাপাবা কিয় ভাল নাপাবা তুমি কিডনেপ কৰিব লাগিব কিডনেপ কৰিব লাগিব কলা মাৰুতি ভেনত কিডনেপ কৰিব লাগিব আৰু যোৱাতে তুমি এই দান বক্সত 500 টকা দি দিবা বম বম শিৱশংকৰ বম শিৱশংকৰ বম 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 নেক্সট কোন আছা সোনকালে আহা বম শিৱশংকৰ বম কোৱা তোমাৰ কি সমস্যা মই বহুত মানে দৌৰে লওঁ ঘূৰি লওঁ হা কিন্তু চাকৰি মানে নহয় এতিয়া মোৰ চাকৰি হোৱা নাই ঠিক আছে এইটো আঙুঠি লোৱা পিন্ধিবা যোৱাৰ সময়ত দান বক্সত 500 টকা ওম 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 শিৱশংকৰ ওম নেক্সট সোনকালে আহা বম 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 আলা মোৰ তাই ডাঙৰি গৰু হাৰাইছিলে ডাঙৰি গৰু ৰাইছে হয় ৰংটা কোৱা টଙ୍କା ৰঙা আছিল ৰঙা আছে বয়স কিমান মান হ'ব মই বেছি নহয় 35 মান হ'ব 35 মান হ'ব ঠিক আছে এইপিনে আছোন তোমাৰ গৰুটো হয় অখিলতৰ হাল হৈ আছে ধান খাই আছে সোনকালে বেগেতে যোৱা নহ'লে সিহঁতে ধৰি লৈ যাব আৰু যোৱাতে 500 টকা দান বক্সত দি যাব এতিয়া দেখোন পাহাৰী বাবা তা না ইগো তেৰা কি পাহাৰে বাবা ক ইহঁতে আমাৰ কাম পুৰা সলভ কৰিব পাৰিব পাহাৰে বাবা হয় দেখি পাহাৰী বাবা আমি তোৰ ওম শিৱশংকৰ বম এ বাবা আজি বাবা আমি তো বহুত ডাঙৰ প্ৰব্লেম প্ৰসংগ বাবা আছে পাইছ অলপ অলপ মই ধৰিব পাৰিছো নিশ্চয় চিনি কোৱা পাইছা কি কি মানে প্ৰব্লেম আমাৰ তো বহুত ডাঙৰ প্ৰব্লেম টাকা পইচাৰ প্ৰব্লেম টাকা পইচা বাবা টাকা ইগো কিবা একটা সমাধান করে দেখ আর বাবা টাকা পইচাৰ সমাধান হ্যাঁ এক মিনিট হাতকেইখন আগলৈ দিয়া এই তিনিটা বস্তু তুমি ৰাখা এই তিনিটা বস্তু লৈ পূব দিশৰ পিনে আগুৱাই যোৱা সেই পিনে তোমালোকৰ ভৱিষ্যত আছে তোমালোক তাতে লাখপতি হৈ যাবা লাখপতি 3 লাখপতি হৈ যাবা বাবা আপুনি সঁচাই কৈছে না মই সঁচাই কৈছো বাবা আমি লাখপতি হ'ম লাখপতি হবা লাখপতি হবা বা আমি লাখপতি হ'ম
লাখপতি কিয় লাখপতি। লাখপতিৰ ওপৰতো যাবা প্ৰথমে সঁচাই বাবা, লাখপতিটো না, বিচাৰি সঁচাই। লোৱা প্ৰথমে লাখপতি বিচাৰি লোৱা লাখপতি লাখপতি হম আমি ধনী মানুহ হম চিম চিম কৰিব বম 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 দে বাবা তাহলে আমি যাম আৰু বাবা যোৱাৰ আগতে দান বক্সত 15,000 মান টকা দি যাবা ঠিক আছে বাবা হ'ব দে দি যাম দে আজি নহয় কিন্তু বাবা যেতিয়া আমি লাখপতি হম তেতিয়াহে দিব পাৰিম বাবা আপোনাক ঠিক আছে ঠিক আছে ঠিক আছে বাবা পানী বাবা কিছে বাবা তুই কথা হল আশা কৰি পাইলো মই মোবাইল হাৰাইছিল পাইছা? ঠিক আছে এই বাবাৰ আগত যোনে আহে তেওঁ কোনোদিনো সুদা হাতে ঘূৰি নাযায় ঠিক আছে বম চিম চিম বম 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 ঠিক আছে বাবা বাবাজি কে জয় হো বাবাজি জয়, বাবাজি কি জয় বাহারি বাবা কি জয় হো বাহারি বাবা কি জয় এই চাম সুলতানক ফোন লগা হ'ব কৰি আছো সুলতান ভাই আমাৰ পাহাৰী বাবাই আৰ্জেণ্ট কিবা কথা ক'ব এই সুলতান ক'ত আছা সোনকালে আহ ইমান আৰু দাম সন্দৰত 500,000 টকা কমাই একত 2 কৰিব লাগে আহা সোনকালে আহ কথা নাথাকে সোনকালে আহ পাহাৰী বাবা অঁ কিবা আৰ্জেণ্ট নাকালি যে এই আজন কাম আছিল একটা হয় নেকি অঁ কিমান আৰু এনেকৈ দান সন্দৰত 500,000 টকা লাগি দেখিয়া হয়, আৰু মাথা মাৰিব লাগে বহুত লছ খাই আছো এনেকৈ বিজনেছ কৰিব নাপাৰোঁ ট্ৰাকচাৰ বিজনেছ একদম মোক মাথা কৰক চিলাই বিচনা মাথা মাৰি লাভ নাই বেলেগ মাথা মাৰ বিজনেছ আৰু এই আপিৰ বিজনেছ কিন্তু আৰে নাৰী জাতিক আমি সন্মান কৰোঁ নাৰী জাতিক লৈ কিয় বিজনেছ কৰিব খুজিছা আহিবতো হয় কিন্তু বেলেগ, মানে বেলেগ। বহুত খৰচ খাই আছে এইবাৰ বেলেগ মাৰিব লাগিব মানে বেলেগ মাথা মাৰিব লাগিব আছে তোৰ মাথাত কি খেলাইছে মাথাত মোৰ খেলাইছে মই ইয়াতে 3জন চলি আহিছি মই পুতুক পাতি দিছ তহঁতে লগ ধৰ তোমাৰ ব্যৱস্থাতে ল মুঠতে আমি কিবা কৰিব লাগিব এনেকৈ নহ'ব একত 2 কৰিব লাগিব একটা ডাবল মাথা খেলাব লাগিব খালি আমাৰ ভাই কিবা আইডিয়া আছে নেকি তোৰ এই ইয়াৰ মাথাত কিছু নাই একোৱে লাভ নাই মানে গোবৰ আছে মাথাত গোবৰ আছে কিছুই নাই একোৱে লাভ নাই আইডিয়া আছে ক কিবা বাবা মোৰ একটা আইডিয়া আছে আইডিয়া আহিছে তোৰো আইডিয়া আহিছে আজি এটো দে ক আমি এই কুকুরের মাংস কাটিয়া বাজার তাত পাগলা হৈছে নেকি, ছাগলের হা? মাংসকে বেশি দামত বেচাং পাগলা হৈছে তই মানুহৰ লগত হৈছে তই বেছি কামাৰি হাত গুণ্ডা কামানি কৰি দিবি কম পইচাৰ বিজনেছ নালাগে ডাঙৰত হাত মাৰি দে ডাঙৰ সৰু হাত মাৰি লাভ নাই হয় বাবা আৰু খালি এই মাথা ডাঙৰ- খেলাবি অল্প মাল মেটেল ফেলাবি অল্প মেটেল অলপমান ঢালিবি আহিব লাগিব কি কৰিম একেটা এনেকা উপায় কি হ'ব এনেকে দিহা দিলে কি হ'ব হা দাদা ইয়াত কিবা কাম কৰিছে নেকি এই আমি কোম্পানী খুলি আছো কি কোম্পানী খুলি আছে অ এই আমাৰ এটা ডাঙৰ কোম্পানী হ'ব হয় নেকি এতে মানে আমি পইচা যদি থয় ক'ত দুই হ'ব হয় নেকি তেতিয়াহ'লে আমিও থ'ব পাৰিম নে প্ৰেচিডেণ্ট ভিতৰতে ক'ত দুই কৰি যোৱা হ'ব হয় নেকি তোমাৰ পাৰবি এই তোমাৰ ঘৰত পইচা কিমান আছে পইচাটো এনেই আমাৰ হাতত বেছি নাই তইও মানে কৰিব খুজিছ নেকি ময়ো মানে ডবল কৰিব খোজোঁ পইচাৰ ইনকামটা এতে মানে আমি যাকে তাকে নেদওঁ মানে এইবিলাক আৰু চাইডত দেতো মানে কথা পাতিব লাগিব দে ডাবল কৰিবি মোৰ পইচাটা ডবল কৰিব লাগিব না তাহলে তই এইটো আমাৰ অফিচ তো পিছতে তোমাৰ পইচা এই ফৰ্মখন লৈ যা তো তোৰ ঘৰৰ এড্ৰেছ এড্ৰেছগিলা আমাক দিবি আৰু তোৰ এই ডকুমেণ্টছখিনি পান কাৰ্ড এইবিলাক ভোটাৰ আই ডি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড বনাব দিছোঁ কিন্তু হোৱা নাই পোৱা নাই ল হ'ব হয় দে হ'ব দে উদাৰ পইচাখিনি কিন্তু ৰেডি কৰি থবি আমাৰ মানুহ কোম্পানী তোমাৰ এড্ৰেছ দিবি তাতে যাব ইমাৰেজন এই গৈ ৰেহান লৈ যোন ঘৰ ৰেহান লয় ইমাৰে ঘৰ কৰে হ'লে মানে আমাৰ যিগ ভাড়া থাকোঁ ইমাৰ মানুহ মানে ঘৰ কৰে হাল লয় মানে আমাৰ মা আমি জিঅ' খৰচ হওঁ অঁ ইমাৰতে ৰেহান থওঁ ই ৰেহান লয় বোলে ইমাৰ মানুহ কৰে ইমাৰ ৰেহান থয়া পইচা লয়া 15,000 মিনা লয়া ইমাৰ ডবল কৰিব দাম ভালে আইডিয়া আছে অঁ ছ তাহলে কাগজতো আছে এই দোকান মান আছে কে দোকান মান দিয়া অঁ 50,000 করে লয়া এর পারে কিন্তু ডবল হবো কেনা ছ ওই মালিক মালিক অঁ কাটো ও মালিক আমি
কিয় বা আহিলা দৰকাৰতে আহিলোঁ এটা ডাঙৰ দৰকাৰতে এনে কি দৰকাৰ আছিল দৰকাৰ মানে বহুত ডাঙৰ বুঢ়ীয়ে কম নেকি মানে মালিক হ'ল আপুনি বোলে ৰেহান লয় বোলে ৰেহান মানে ৰেহান সেইকাৰণে মানে মইতো ঘৰ মই পালে ৰেহানত ল'ম মানে ওকে মানে লৈছিলা নলৈছিলা আমাৰ মানে পইচা বিৰাট দৰকাৰ হৈছে সেইকাৰণে মানে ঘৰৰ কাগজ পাতিখিনি আনছা ঘৰৰ কাগজ পাতি আছে আছে দিয়কচোন কিবা এখন মালিকের কাগজ আছে পাত্তাই নাকি হে দিয়ক দিয়ক এইখান মানে লগতে লৈ বেৰা এইখান মানে কতলে মানে মালিকে লৈ যাব না এইখানে লগতে লৈ বেৰা এইখান গো সাতসা সাত এনে তোমাক কিমান লাগিছে পইচা 50,000 মান লাগছিল কি 50,000 মান লাগছে তাহলে তো 60,000 লাগছে 60,000 দিব নোৱাৰিম মানে 50,000 হলে হ'ব হৈ যাব দেখুন সেটা দেখো 50,000 হ'ব ঠিক আছে এই গন্ডগোলটো নাই 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 কো গন্ডগোল নাই মালিক ঠিক আছে ন ইয়াত বহক মই পইচাটো লৈ আহিম আলি তুজি ইমান ভালকে পইচা দিব লাগিছে ন পইচাটো ইয়াতে আছে 50,000 টকাটো মানে কোনো আকৌ গন্ডগোল নহলে হ'ব গন্ডগোল একো নাই মালিক গন্ডগোল একো নাই মানে পইচাটো কিমান দিনৰ মূৰত ঘূৰাই দিবি পইচাটো আপোনাক এক মাহৰ ভিতৰত ঘূৰাই দিম পুৰা পইচা ক্লিয়াৰ কৰি দিম এক মাহৰ ভিতৰত তেনেহলে ঠিকে আছে এক মাহৰ মূৰত দিলে মোৰো এটা কাম আছে তো পইচা দৰকাৰী আছে ঠিক আছে হ'ব দি দিম আপুনি টেনচন কৰিব ঠিক আছে তেনেহলে যাব পাৰে ঠিক আছে মালিক আহিছো তেতিয়াহলে ইবাৰ তো পইচা পালং ইবাৰ তো ডাবল হ'ব আমাৰ পাহাৰীয়া বাবা ঠিক কি কৈছে একদিনত বোলে আমি কৰলপতি হম এ হইলং কে একদম ঠিকে কৈছে পইচা কথা ভাল কৰে কোনোবা আছে নে নাই সারলা খালি সাফা করে আসলাম আয় তো আয় বস আয় বস আয় তো আমার সারলা এসে পয়সা নিব স্যার ওলাইছে আও আও স্যার ভিতরতে বল বক্স স্যার ইয়াতে বক্স তোমাৰ পইচা জোগাৰ হৈছে পইচা তো জোগাৰ হৈছে স্যার সব ক্লিয়াৰ তাহলে সব ক্লিয়ার হৈছে স্যার এই বুজি ফর্ম খান দিছিল খান ফ্রম আছে স্যার খিলাপ করছং স্যার ফর্ম খিলাপ হৈছে স্যার সই থই করছা সই থই করছং স্যার তাহলে একটা সই করে দাও না ঠিক আছে আমি সই করে দাও তুমি আর কাগজ দিছে তোমার স্যার এই বাথরুমত গাঠি আছে স্যার তুমি লাখপতি হয়ে আছা তুমি টেনশন নলবি পয়সা পান স্যার পুরো ডবল হবে না স্যার টেনশন নলবি একদম গ্যারান্টি একদম গ্যারান্টি স্যার গ্যারান্টি টেনশন নলবি পয়সাটা দেখছো রে হাঙ্কালে পয়সা পাতে আমার মানে বহুত কাম আছে আর বহুত হেৰি মানে ডাবল করবা খুজি আছে এটা হলে তুমি পাই আছিস ডাবল এবার টেনশন নলবি তুমি লাখপতি হয়ে আছিস ঠিক আছে এক মাহৰ পাছতে পাম না স্যার আরামসে গ্যারান্টি স্যার পয়সাটা তাতে অফিসতে দিব না স্যার আপনি এই যে আমার অফিসটা লাগ পাইছে না এদিন মোক হ্যাঁ ওতে লাগ পাবি মোক পুরা ঠিক আছে তাহলে ঠিক আছে যা নাকি আমার বহুত লোক লাগা আছে তো বেশি বেশি রং নাকি देने वाला जब भी देता देता छप्पड़ फाड़ के देने वाला जब भी देता देता छप्पड़ फाड़ के खुशियों की बारात है पैसों की बरसात है सच्चे हो गए सारे सपने खुले नसीबा यार के देने वाला जब भी देता देता छप्पड़ फाड़ के देने वाला जब भी देता देता छप्पड़ फाड़ के कित कित कितना कित कित कितना दिखता न दिखता न दिखना दिखना कित कित कितना कित कित कितना दिखता न दिखना दिखना সিরা হবো আইও তালা মারা ভাঙাবা লাগে তালা মারে ধরে দিছে পালাইছে হে পালাইছে পয়সা কত রাহলে এবার
চাক দাদা আমিও যাম তোৰ লগতে তোমাৰ পইচা দুচা নাই আৰু এনে টেনচন ইবাৰ বেৰে আৰু ঘৰত যাব লাগে চাম্বা ঐ তই সোনকালে গুৱাহাটী এয়াৰপৰ্টত তোক লগ পাম তাতে বাহাৰী বাবাক একেবাৰে ছেটআপ কৰি দিয়া তাই আমাক একত দুই কৰিব কৈছিল না তাৰ লগত আমি একত দুই কৰিম এইবাৰ সোনকালে ছেটআপ কৰি দি আমাক এই গুৱাহাটীত লগ ধৰা আমাৰ লগত এতিয়া বহুত পইচা আছে আমি ডুবাইত এনজয় কৰিম এইবাৰ ঠিক আছে সোনকালে 50,000 তো গেল এবার ঘরের ভাড়া তো কেনকে বুঝা আর ঘর কেনকে উলাঙিবা আরে মোর এবার বোতল খাওয়া পয়সা নাই টাকা নাই তোর বোতল খাওয়া টেনশন লাগছে নাকি এতে ফুটপাথত ঘুমিয়ে থাকবা পাইলে মানে বোতল খাইলে তো শান্তি হবি নাকি বলতে নেই না ট্ৰেইনো ইমান লাও নাহে ট্ৰেইনখন আহিলে সোনকালে পালাব লাগে অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম হাই ফ্ৰেন্ডছ যদি আপোনাক আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আগলৈ যদি আমাৰ এনেকুৱা ভিডিঅ' আপোনালোকে চাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব থেংক ইউ থেংক ইউ